হাই গাইজ, নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। তো আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে 2 বা 3 বছৰীয়া শিশুৰ কাৰণে চিম্পল এটা মাংস ৰেচিপি। আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল পাব সকলোৱে, আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। গতিকে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। এই মাংসখিনি বনাবৰ কাৰণে মই গোটেইখিনি বস্তু একেলগে লৈ লৈছোঁ। এয়া গোটেইখিনি লৈ লৈছোঁ, দেখিছে আপোনালোকে। এইখিনিৰে বনাম মই আজিৰ মাংসখিনি। আৰু এয়া সৰু লোকেল মুৰ্গীৰ মাংস হয়, আৰু এয়া সৰু সৰুকৈ 3 টুকুৰ কৰি মই লৈ লৈছোঁ। আৰু তাৰপিছতে মই লৈছোঁ এয়া মিডিয়াম চাইজৰ এটা আলুৰ এফাল সৰু সৰুকৈ কাটি লৈছোঁ এনেদৰে। এয়া ধনিয়া গুড়ি অকণমান, এয়া জিৰা গুড়ি অকণমান, আৰু অকণমান আদা নহৰু পেষ্ট, আৰু এটা সৰু চাইজৰ পিঁয়াজ, এখিলা তেজপাত, অকণমান হালধি, আৰু জোখমতে নিমখ। এই গোটেইখিনি লৈ লৈছোঁ। ইয়াতে মই বিলাহীটো দিয়া নাই, যদি আপোনালোকে ইচ্ছা কৰে বিলাহীটো দি দিব পাৰে। মোৰ ল'ৰাটো বিলাহীটো খাই বেয়া পায়, গতিকে মই দিয়া নাই। আৰু এয়া গেছত কুকাৰ এটা বহাই দিছোঁ। এই কুকাৰটো অকণমান গৰম হ'ব দিছোঁ। এইটো গৰম হোৱাৰ লগে লগে আমি ৰেচিপিটো বনাম। আৰু এয়া কুকাৰটো গৰম হৈ গৈছে, আৰু ইয়াতে দিম অকণমান মিঠাতেল। আৰু মিঠাতেলখিনি দি উঠি মই অকণমান পাঁচফোৰণ দিম। পাঁচফোৰণ দেখুওৱা নহ'ল, তাৰ কাৰণে মোক ক্ষমা কৰিব। কিন্তু মই মোৰ ল'ৰাটোৰ বস্তুখিনি বনালে মই পাঁচফোৰণ অকণমান দিওঁৱেই, ভাল বুলি কয় সকলোৱে, সেইকাৰণে। তাৰপিছতে মই এয়া দি দিছোঁ তেজপাত এখিলা, আৰু পিঁয়াজখিনি মই একেলগে দি লৈছোঁ। পিঁয়াজখিনি দি পেলাই অকণমান সময় ভাজি ল'ম মই। পিঁয়াজখিনি বেছি নাভাজোঁ, অকণমান সময়। এইয়া পিঁয়াজখিনি হৈ গ'ল ভজা। ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ, আৰু এইখিনি অকণমান লৰাই দিম। বস্তুবিলাক মই বেছি ভজা নাই, অকণমান লৰাইহে দি গৈছোঁ, কাৰণ লাগি গ'লে বেয়া হয়। তাৰপিছত এয়া দিছোঁ জিৰা পাউডাৰখিনি, আৰু এয়া ধনিয়া পাউডাৰখিনি। এইখিনি দি পিনে অকণমান লৰাই দিছোঁ। তাত এয়া মাংসখিনি আৰু আলুখিনি মই একেলগে দি দিছোঁ, আৰু ইয়াতে নিমখখিনিও দি দিছোঁ, আৰু গোটেইখিনি দি এইখিনি অকণমান হেতা দি লৰাই দিছোঁ। তাত হেতাই দি যিহেতু অকণমান বস্তু বেছি লৰাব দিগদাৰ হয়, গতিকে মই কুকাৰটো লৈ পেলাই এনেকৈ অকণমান লৰাই দিওঁ, তেতিয়া বস্তুখিনি ধুনীয়াকৈ চবফালে লাগি যায়। আৰু এতিয়া মই হালধিখিনিও ইয়াতে দি দিম। হালধিখিনি দি পেলাই এইখিনি আৰু অকণমান লৰাই দিম, যাতে হালধিৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায়। ভালদৰে মিক্স হ'বৰ কাৰণে আৰু অকণমান এনেকৈ লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে এগিলাচ পানী দি দিছোঁ, আৰু এগিলাচ পানী দি এইখিনি ল' ফ্লেমত মই বহাই দিম। বস্তুখিনি মই বনাওঁতে জুইৰ ফ্লেমটো ল' ফ্লেমে ৰাখিছোঁ, আৰু সিজাওঁতেও ল' ফ্লেমত 6-7টা চিটি দি দিব। তাৰপিছত এইখিনি ধুনীয়াকৈ ৰেডি হৈ যাব। গতিকে এইখিনি মই এতিয়া এনেদৰে ভালকৈ লৰাই দি পেলাই এইখিনি বহাই দিছোঁ গেছত। আৰু এয়া আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এয়া দেখিছে, এনেকৈ হ'লে সিহঁতে খাবও ভাল পায়, অলপমান সোৱাদ লগা হয়, আৰু জোল থাকিলে তেতিয়া খাবও দিগদাৰ নহয়। তেতিয়া এইটো আমাৰ ৰেচিপি।